স্বাগতম জনাইছোঁ সদায় কোৱাৰ দৰে আজিও কৈছোঁ ভিডিঅ'টো সকলোকে চাব আজি এটা বহুত ইণ্টাৰেষ্টিং ভিডিঅ' হ'ব গৈ আছে সো ভিডিঅ'টো সকলোকে চাব আৰু যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব আজি আমি আছোঁ দিছপুৰৰ ৰাস্তাটোদি আহি পেলাই ইয়াতে আপোনালোকে দেখিছে প্ৰভিন্স কলেজ লিখা আছে প্ৰভিন্স কলেজৰ নেক্সট বাইলেনটো দি সোমাই আহি পেলাই আনন্দ পথ হয় সেই বাইলেনটো সোমাই আহি পেলাই এটা হোমষ্টে আছে ত্ৰিধৰা হোমষ্টে সো আজি আপোনালোকক মই এই হোমষ্টেটো দেখাম আৰু সবতকৈ বেলেগ হোমষ্টে মানে মই আজিলৈকে গুৱাহাটীত মই এনেকুৱা দেখাই পোৱা নাছিলোঁ হয়তো চাগে সোণাপুৰত থাকিব কিন্তু মানে গুৱাহাটীত মানে মই এনেকুৱা হোমষ্টে দেখা নাই সব বলক আপোনালোকক আজি মই সেই হোমষ্টেটো দেখাম এইটো এই হোমষ্টেটোৰ ভিউ পইণ্ট হয় সো আপোনালোকে এনেকৈ ওপৰত উঠি আহি ডাইৰেক্ট দেখা পাব ৰিচিপশ্যন টেবলখনো ইভেন বাঁহেদিয়ে বনাইছে আৰু এইখন ধুনীয়া চকী ধুনীয়া চফা ইয়াতে টেবল আছে তাৰপাছত ইফালে আপোনালোকে যদি ইয়াৰ পৰা কিবা খাব বিচাৰে তেতিয়াহ'লে ইয়াৰ পৰা বনাই দিব আপোনালোকক ইমান ধুনীয়া চাফ চিকুণকৈ ৰাখিছোঁ ধুনীয়া প্লেনেট কিছুমান আছে যে দেখিছে আপোনালোকে এইখন এইকেইটা যে দেখিছে বা এইখিনি আৰু পিছফালে আছে জাপি তো এইখিনি আপোনালোকে বাৰ্থডে চেলিব্ৰেট কৰিব পাৰে এইখিনি ধুনীয়াকৈ বুফে চিষ্টেম বনাইছে এইটো বাৰ্থডে চেলিব্ৰেট কৰিব পাৰে আহি পেলাই ধুনীয়াকৈ ইয়াৰ পৰা বুফে কৰিব তাৰ পৰা বুফে কৰিব ধুনীয়াকৈ ইয়াতে ইমান ধুনীয়া প্লেন কিছুমান ৰাখি থৈ দিছে বহুত ভাল লাগিছে ইয়াতে খাব পাৰিব চবলৈ ৰুম এইটো এটা আছে এইটো এইকেইটা বাৰু ফুল আছে চ' মই এনেকুৱা দেখাব নোৱাৰিম এইটো তিনিটা ফুল আছে চ' দেখুৱাব নোৱাৰিম এটা খালী আছিলে এইটো খালী আছিলে চ' এইটোৱে আমি কৈ থকা হোমষ্টেটোৰ এটা ৰুম মই আপোনাৰ বাকী গোটেইকেইটা বুক হৈ আছে চ' এইটো মই দেখুৱাইছোঁ এইখন ধুনীয়াকৈ বাঁহেদি বনাইছে গোটেই ৰুম বাঁহেদিয়ে বনোৱা হয় এইটো ধুনীয়াকৈ বাঁহেদি বনাইছে তাৰপাছত এখন মিৰাৰ দেন এখন বেড চ' এইখন ধুনীয়া বেড ধুনীয়াকৈ এটা টিভি আছে চিল কৰিবৰ কাৰণে টিভিও চাব পাৰে এ চি তাৰপিছত এটা পইণ্ট ড্ৰায়াৰো ৰাখি দিছে দেই ইয়াতে চ' এয়া এ চিৰ ৰিম'ট আছে আৰু এয়া আছে জিঅ' চ' ডিজনী হটষ্টাৰ এমাজন প্ৰাইম চব ফ্ৰী চাব পাৰিব মানে ইয়াতে যি চাব মন যায় যি কৰিব মন যায় বিন্দাছ কৰি থাকিব পাৰিব চ' ইফালে লাঞ্চ বা ডিনাৰ কৰিবৰ কাৰণে ধুনীয়া এখন বাঁহেৰে বনাইছে এখন ধুনীয়া এখন টেবল এখন টেবল বেড টেবল তাৰপাছত এতিয়া আমি যাম বাথৰুমটো এইটো বাথৰুমটো ইমান ধুনীয়াকৈ সঁচাকৈ মোৰ মানে বহুত বেছি ভাল লাগিছে আহি পেলাই ইমান ধুনীয়াকৈ ৰাখিছে নহয় বাঁহেদি মানে একদম আচৰিত মানে ইয়াতে শ্বাৱাৰ ফিট কৰা বা এনেকৈ চব গ্ৰিজাৰ ফিট কৰিছে এভৰিথিং আছে মানে চ' সঁচাকৈ বহুত ভাল লাগিছে আহি বহুত বেছিয়ে ভাল লাগিছে আৰু ইয়াতে ৰাখিব পৰাকৈ এখন ধুনীয়াকৈ কাপোৰ ধুব পৰাকৈ এখন ড্ৰয়াৰ টাইপ আছে আৰু ইভেন চেণ্ডেলো আছে কোনোবাই যদি চেণ্ডেল নানে পিন্ধিবৰ কাৰণে ইয়াতে পিন্ধিব পাৰে চ' এতিয়া আমি বিশেষকৈ এইখন মোৰ বহুত বেছি ভাল লাগিছে এইখন এনেকৈ খোৱা বস্তু চাৰ্ভ কৰে এইখনেদি আপোনালোকে যি অৰ্ডাৰ দিব এইখনেদি দি দিব আৰু এইখন গধূলি ভিউটো চাবৰ কাৰণে ইয়াতে বহিব পাৰে ধুনীয়াকৈ এইটো দেখুৱা ইয়াতে মন গ'ল আপোনালোকে পাৰ্টনাৰৰ লগত আহি কথা পাতিব পাৰে পেৰেণ্টছৰ
পাৰে চাব পাৰে সন্মুখৰ লোকেশ্যন কি আছে কি নাই মুঠতে বহুত ধুনীয়াকৈ বনাইছে আৰু গধূলি হ'লে ধুনীয়াকৈ লাইট চাইট থাকিব আৰু এই হোমষ্টেটোৰনো অ'নাৰজনৰ সৈতে চ' বলক মই আপোনালোকক চিনাকি কৰাই দিম আপোনালোকে কেনেকৈ বুকিং কৰিব এই হোমষ্টে বা কেনেকৈ ধৰণৰ ৰেট হয় গোটেইকেইটা ৰুমৰ গোটেইখিনি আপোনালোকে জানিব পাৰিব চ' বলক চ' আমি যে কৈছিলোঁ এই হোমষ্টেটোৰ অ'নাৰজন মোৰ লগত আছে আমাৰ এই কৌশিক দা নমস্কাৰ আপোনালোকৰ এই হোমষ্টেটো যে বনালে মানে কেনেকুৱা ধৰণৰ চিন্তাত বনালে মানে গুৱাহাটীত এনেকুৱা ধৰণে দেখিবলৈ পোৱা নাযায় যে হোমষ্টেটোৰ কথা মানে এনেকুৱা বাহাৰে দিয়ে গোটেইখিনি বনোৱা দেখিবলৈ পোৱা নাই মানে চ' মানুহখিনি বেছিকেলি হৈছে কি লকডাউন বহুতৰ কাৰণে কেনেকুৱা হৈছে নাজানো কিন্তু মোৰ কাৰণে প্ৰডাক্টিভ হৈছে কাৰণ যোৱাবাৰ লকডাউনত মই অলৰেডি তলৰ সেইকেইটা বনালোঁ তলৰটো আপোনালোকে দেখিছে হয়তো দেন এইবাৰ লকডাউনত ভাবিলোঁ ছাদখন মোৰ পৰি আছে ছাদখন কেনেকুৱা ইউটিলাইজ কৰা যায় চ' লকডাউনত বেছিকেলি যেতিয়া মই ডিচাইড কৰিলোঁ কি কিবা এটা প্ৰডাক্টিভ কাম কৰিলে ভাল হয় চ' মোৰ কনচেপ্টত আহিল কি আমি অসমীয়া হৈ পেলাই আমাৰ বেছিকেলি গুৱাহাটীত অসমীয়া কালচাৰটো লাহে লাহে কমি আহিছে আৰু বেম্বু কটেজটো দেখিবলৈ পোৱাই নাযায় মানুহ বহুত যায় সোণাপুৰত যায় বা কাজিৰঙাত যায় ক'ৰবাত যায় গুৱাহাটীতো তেওঁলোকে বিচাৰে কি গুৱাহাটীত যেতিয়া বাহিৰৰ মানুহখিনি আহে চ' আহিলে অহাৰ লগে লগে তেওঁলোকে হোটেললৈ সোমায় কোনোবা 2 ষ্টাৰ 3 ষ্টাৰ 4 ষ্টাৰ সোমাব বাট একজেক্টলি তেওঁলোকে যিটো আমাৰ এতিয়া যদি ইয়াৰ পৰা যদি চাৰিওফালে চায় এই চাৰাউণ্ডিং গোটেইখিনি পাহাৰে আছে চ' ছাদৰ ওপৰত বেম্বু কটেজটো বনোৱাৰ লগে লগে এটা বস্তু ইউনিক আহিল ইউনিক অহাৰ পিছত নেক্সট মানুহখিনি বাহিৰৰ মানুহখিনি হওক বা অসমৰ মানুহখিনি হওক আহি পেলাই থাকিবলৈ ভাল পায় এটমছফিয়াৰটো খুবেই ভাল ৰাতি বতাহ মাৰি থাকে ছানছেট ছানৰাইজ গোটেইখিনি দেখা যায় প্লাছ আমি 4 ষ্টাৰ লেভেলত মেইনটেইন কৰিছোঁ আৰু আমাৰ ৰেটটো যিটো আছে আমি ৰেটটো 3 ষ্টাৰতকৈ কমত ৰাখিছোঁ অনলি 2000 ৰুপিজ পাৰ কটেজেছ বাট আমি মেইনটেইন যিটো কৰি আছোঁ 4 ষ্টাৰ কাৰণ 8 ইঞ্চেছ পকেট স্প্ৰিং মেট্ৰেছ বেছিকেলি এইবোৰ 4 ষ্টাৰ হোটেলত থাকে দেন টি কফি মেকাৰ্ছ দেন আপোনাৰ গোটেইখিনি আপোনাৰ টয়লেটৰিজৰ যিখিনি আইটেম থাকে গোটেইখিনি ইভেন দ্য ডেণ্টেল কিটো পোৱা যায় ৰাইট বাট মোটামুটি 4টামান বজাত ওলাই গৈ মিস্ত্ৰী আনি বাঁহ বেতৰ আনি পেলাই লকডাউনৰ মাজতে এইবোৰ গোটেইখিনি আনি মিস্ত্ৰী লগাই মই জানুৱাৰীৰ পৰা আৰম্ভ কৰিছোঁ বাই জানুৱাৰী এণ্ড ফেব্ৰুৱাৰী মাৰ্চত কমপ্লিট হৈ গ'ল 2 মাহত মোৰ 4টা কটেজ কৰি পেলাই এপ্ৰিলৰ পৰা অ'পেন কৰি দিছোঁ চ' এতিয়ালৈকে আমাৰ ফিডবেক গুগল ৰিভিউত এতিয়ালৈকে অলমষ্ট 5 কাৰণ 4.9 চ' মানুহখিনি এতিয়ালৈকে কমপ্লেইন অহা নাই প্লাছ খোৱা বোৱাবোৰ আমি গোটেই ঘৰৰ ফুড এতিয়া চে ফৰ এক্সাম্পল আমি ৰুটি হওক বা পুৰিয়ে হওক আমি ময়দা ইউজ নকৰোঁ চব আটা মোৰ ৱাইফে বনায় চ' বিশেষ কৰি আমাৰ বাহিৰৰ মানুহখিনি যেতিয়া আহে জবলপুৰে হওক UP MP সিহঁতে আমাৰ অসমত খোৱাবোৰ ভাল নাপায় কিন্তু আমাৰ ইয়াত ফৰ্চুনেটলি এতিয়ালৈকে তেওঁলোকে খুবেই ভাল পাই আছে প্লাছ আমি কৰোণা ক'ভিড প্ৰট'কলছখিনি পূৰাই মেইনটেইন কৰোঁ চ' আমি ইফালে ধোৱাৰ পৰা কাপোৰ তাপোৰবোৰ চব আমি নিজেই ধোওঁ চ' বাহিৰলৈ নিদিওঁ চ' এইখিনি আমি ক'ভিড প্ৰট'কল মেইনটেইন কৰি পেলাই আমি আগবাঢ়িছোঁ এতিয়ালৈকে চলি আছে ষ্টাফ আমাৰ এতিয়া 4জন আছে বাট আৰু আমি ইনক্ৰিজ কৰি আছোঁ এতিয়া ৰিচিপশ্যনত আৰু আছে চবতে আছে আমাৰ ঠিক আছে থেংক ইউ চ' এতিয়া আমি আপোনালোকক দেখুৱাম মোৰ বেক চাইডটো কি হয় চাব চ' বেক চাইডটো দেখিছে ৱাশ্বিং মেচিন এটা আছে ইমান বেছি হাইজিনভাৱে ইয়াতে কামবোৰ কৰা হয় ইয়াতে মেচিন আছে আপোনালোকে দেখিছে চ' কাষ্টমাৰেও যদি যোনে ষ্টে কৰে তেওঁলোকেও যদি ইয়াতে কাপোৰ ধুই পেলাই মেলিব বিচাৰে তেতিয়াহ'লে মেলিব পাৰে যিহেতু এতিয়া ক'ভিড চিটুৱেশ্যন চবেই হাইজিনভাৱে থাকিব বিচাৰে চ' আপোনালোকে ধুনীয়া এটা পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ আজি ইয়াতে ধুনীয়াকৈ আছে এইবিলাক ধুনীয়াকৈ মেলি দিব পাৰে বিশেষ প্ৰব্লেম নাই আৰু ইয়াতে ঠাণ্ডাৰ দিনত বনফায়াৰ কৰি দিব বুলি কৈছে ঠাণ্ডা দিনত এদিন আহি কেনে আপোনালোকক দেখুৱাম ইয়াতেও মানে বহুত ধুনীয়া পৰিৱেশ আৰু চ' এতিয়া আমি আছোঁ ত্ৰিধৰাৰ মেইন অফিচটো যিটো এতিয়া আপোনালোকৰ মানে গোটেইখিনি হয় ট্ৰেভেল কমফৰ্ট এণ্ড হস্পিটেলিটি ত্ৰিধৰা ট্ৰেভেল কমফৰ্ট এণ্ড হস্পিটেলিটি এইটো অফিচটো ইমান ধুনীয়াকৈ বনাইছে আৰু এটা একো মানে বাথৰুম ইমান মৰম লাগিছে বাথৰুমটো
তো এখন অফিচৰ টেবুল আৰু ওপৰত আপোনালোকে দেখা পাইছে ডিফাৰেণ্ট কাৰেঞ্চি এইবিলাক চব বেলেগ বেলেগ কাণ্ট্ৰিৰ টকা হয় এইবিলাক ক'ৰ আছে নেপাল আছে আৰু এইবিলাক ছিংগাপুৰ আছে নাগিনি তো মই ইমানো নাজানো আৰু যিহেতু মই ডিফাৰেণ্ট কাণ্ট্ৰি ঘূৰা নাই তো এইবিলাক আৰু পিছফালে আপোনালোকে দেখি পাইছে মানে এইটো ট্ৰেভেল এজেঞ্চিৰ দ্বাৰা এওঁলোকে ট্ৰেভেল কৰিছে আৰু গোটেই ফটোজ এইটো দিয়ে হেৰি কৰিছে ন কৌশিকদা ইয়াৰ পৰা গৈছে ন এওঁলোকে হয় এই গোটেইখিনি তেওঁলোকে ইয়াৰ পৰা ট্ৰেভেল কৰিছিলে ইয়াৰ গোটেই কাষ্টমাৰ ফটো সৌভিনিয়াৰবোৰ গোটেই ৱৰ্ল্ডৰ পৰা কালেক্ট কৰা সৌভিনিয়াৰ্ছ যিমান আছে যিমানত এইবিলাক গোটেই বেলেগ বেলেগ ইমান ধুনীয়াকৈ সজাইছে Kita Bali, Indonesia. Mur, dia asal itu. Ekor, itu je dekise, itu Indonesia Bali hai. Mur dream place. হোমষ্টে আছিলে হোমষ্টেৰ তলৰ বেকগ্ৰাউণ্ডটো এইটো প্ৰাইভেট হয় আপোনালোকে যদি ইভিনিং টাইমত ৱাকিং কৰিব বিচাৰে আহি পেলাই ৱাকিং কৰিব পাৰে এইটো একো প্ৰব্লেম নাই কিন্তু আৰু পাৰ্কিং কৰিব বিচাৰিলেও ধুনীয়া পাৰ্কিং প্লেচ আছে এইবিলাকত পাৰ্কিং কৰিব পাৰে শ্ৰীধৰা হোমষ্টে বুলি আছে ৱেলকাম টু আৱাৰ নেক্সট শ্ৰীধৰা হোমষ্টে ফ্ৰণ্টৰখিনি আপোনালোকে দেখিছে ইমান ধুনীয়াকৈ বনাইছে চ' যিহেতু এতিয়া ক'ভিড চিটুৱেশ্যন চলি আছে তো আহি পেলাই মানে ইয়াতে চেনিটাইজ কৰিব পাৰে তাৰপাছত ইয়াতে ধুনীয়াকৈ বেচিন আছে বেচিন আৰু ইয়াতে চব ৰাখি থৈ দিছে ধুনীয়া দিছে আৰু এইটো বহুত ভাল লাগিছে অসম যিটো লিখিছে এইটো বহুত ধুনীয়াকৈ লিখিছে এইটো বহুত বেছি ভাল লাগিছে মানে যিহেতু এইটো কালচাৰতে নাপায় মানে আজিকালি আৰু এইটো ধুনীয়াকৈ ৱাছ ইয়'ৰ হেণ্ডছ ইউজ গেট চেনিটাইজাৰ বিফ'ৰ এণ্টাৰিং গোটেইখিনি ইমান ধুনীয়াকৈ ৰাখিছে ইয়াতে সঁচাকৈ ভাল লাগিছে ভিতৰত আহিলে এনেকৈ চেক কৰে মানে ধুনীয়া কিটচেন কাট কৰিব লাগিব যদি কোনোবা মানে অৰ্ডাৰ কৰি খাব নিবিচাৰে ইয়াতে মানে নিজে লৈ কিটচেনটো লৈ খাব বিচাৰে তেতিয়াহ'লে ইয়াৰ পৰা প্ৰভাইড কৰে এইটো কিবা এটা চাৰ্জ লয় আৰু কিটচেনটোৰ নামত আৰু ইয়াতে ফিল্টাৰ ৰাখিছে ইয়াতে চিল কৰিব বিচাৰিলে বহি পেলাই কথা চথা পাতি ঠাণ্ডা খাব ইচ্ছা হ'লে ঠাণ্ডা খাব পাৰে আৰু এখন মোৰ ভাল লগা বস্তু ভিতৰত এখন আছে কৰিব পাৰে আৰু ইয়াতে এইটো হ'ল মিনিষ্ট্ৰি অফ টুৰিজম গভৰ্ণমেণ্ট বাই ইণ্ডিয়া এইটো গভৰ্ণমেণ্টৰ পৰা চাৰ্টিফাইড হয় এই যিটো হোমষ্টে আছে চ' ইয়াতে কোনো ধৰণৰ প্ৰব্লেম নহয় যেনিবা গোটেইখিনি যিহেতু গভৰ্ণমেণ্টৰ ফালৰ পৰা দিছে এখন বাং বেড হয় উঠিব পাৰি ইমান ধুনীয়া লাগিছে কাম আৰু ইয়াতে ধুনীয়াকৈ ষ্টিকাৰ লগাই থৈ দিছে আৰু এইটো এটা ৰুম এইটো মানে কিং চাইজ ৰুম ইমান ভাল লাগিছে মোৰ মানে থাকিব মন গৈছে ইয়াতে চ' ইয়াতে জিঅ' আছে ধুনীয়াকৈ
টিভি আছে আৰু ইয়াতে মহাত্মা গান্ধীৰ এইকেইটা লগাই থৈ দিছে মানে টেবুলত ধুনীয়াকৈ বেয়া কথা নক'বা বেয়া কথা নুশুনিবা বেয়া বস্তু নাচাবা বেয়া কথা নুশুনিবা আৰু এইটো ইয়াতে ধুনীয়াকৈ হেংগিং আছে AC আছে ধুনীয়া মিৰৰ এখন আছে বহিব পৰা চফা আছে এতিয়া আমি আপোনালোকক দেখুৱাম বাথৰুম আহি পেলাই যদি কোনোবাই চেণ্ডেল মাৰে তেতিয়াহ'লে চেণ্ডেল পিন্ধিব পাৰি কফি খাবৰ কাৰণে কফি আছে কফি জাৰ আছে দুটাকে বাথৰুম পেলাই আহিছোঁ বাথৰুমটো দেখিছে ইমান ধুনীয়া শ্যাম্পু টেম্পু গোটেই ৰাখিছে শ্যাম্পু কণ্ডিচনাৰ কি ধুনীয়া লাগিছে টানিছোঁ গ্ৰিজাৰ চব আছে আৰু যেতিয়া আহিব মন যায় আমি এতিয়া খাব বহিছোঁ ডোচা একদম এথনিক সাউথ ইণ্ডিয়ান ডোচাটো যেনেকুৱা বনাইছে এনেকুৱাই বনাইছে কৌশিকাৰ ৱাইফে বনাইছে বৌক দেখা নাই এতিয়ালৈকে বাৰু তথাপিও পিছত যদি মানে লগ পাওঁ তেতিয়াহ'লে আপোনালোকক নিশ্চয় দেখাম একদম মজা বনাইছে বুলি কৈছোঁ চ' দেখাই আছোঁ বৌ একচুৱেলি সাউথ ইণ্ডিয়ান চালে চ' একদম পাৰফেক্ট যেটো সাউথ ইণ্ডিয়ান ডোচা এইটো তেনেকুৱা হৈছে এয়া ডোচাখিনি যোনে বনাইছে এয়া কৌশিকদাৰ বৌ ইমান টেষ্টি আৰু এথনিক ডোচা বনাইছে একদম সাউথ ইণ্ডিয়ান মানে ক'ৰবাত বেলেগত খোৱা যেন লাগি গৈছে মোৰ সঁচাকৈ বহুত টেষ্টি হৈছে ত' আপোনালোকে দেখিলে মোৰ হোমষ্টেটোৰ ভিডিঅ'টো চ' যদি মোৰ ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি থ'ব সদায়তো কওঁৱেই এইখিনি কথা আৰু কোনোবা যদি থাকিব বিচাৰে মই বুকিং নাম্বাৰটো দি দিম তলত ত' বুক কৰি ল'ব পাৰিব আৰু বহুত কাপল ফ্ৰেণ্ডলি হয় কাপল চাওঁ এলাউড চ' যদি ক'ৰবাত থাকিব মন যায় আহিব পাৰে মই দি দিম কণ্টেক্ট নাম্বাৰ কণ্টেক্ট কৰি ল'ব চ' বাই বাই